So hi hello বন্ধুবৰ্গ হিষ্টৰী ব্লগ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছো তে বন্ধুবৰ্গ আজি কি এটা বস্তু দেখাবলৈ গৈছে এটো হৈছে বম বস্তু হয় তো চাই থাকক ভিডিঅ'টো শেষলৈকে খুব ভাল লাগিব বহুত ইন্টাৰেষ্টিং হ'ব মানে কি জানেনে আজি হৈছে এনেকুৱা এটা বস্তু দেখাবলৈ গৈছিলো যাব গৈ আছো সেই বস্তুটোত হৈছে আমাৰ পুৰণা দিনত যেটো নাট বা ভাওনাত ইউজ কৰে বা নাট বা ভাওনাত ইউজ কৰে সেই বস্তুটো আখৰা চলি আছে তো সেই আখৰাত যাওঁ আৰু তাতেই গুৰুদেৱৰ লগত কথা পাতোঁ তো বহুত বেলেগ হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ভিডিঅ'টো স্কিপ নকৰাকৈ বহুত কিছু শিকিব আপোনালোকে বহুত কিছু জানিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমতে ফলি বজাম ফলিৰ পিছতে আমি চাহনি বজাম এয়া আমি বজাই আছোঁ চাহিনী বজাব বোলে শুনক ৰাইট So আমি আহি পালো গুৰুদেৱৰ ওচৰত নমস্কাৰ গুৰুদেৱে দুআষাৰ ক'ব নমস্কাৰ আমি অভাজনে প্ৰথমতে ফলি পাতনি চাহনি শিকাই আছোঁ তেওঁলোকক চাহনিৰ পিছতে আমি গুঘাট শিকাইছোঁ গুঘাটৰ পৰা ৰাগ তালমান এইবিলাক শিকাই আছোঁ ইত্যাদিকে ক্ৰমান্বয়ে ক্লাছে শিকাই আছোঁ আৰু তেওঁলোকক আৰু এতিয়া আমি গুৰুদেৱৰ পৰিচয়টো সুধিম আৰু গুৰুদেৱৰ ঘৰ ক'ত বা গোটেইখিনি পৰিচয় সুধিম তো গুৰুদেৱক আপোনাৰ হয় নমস্কাৰ মোৰ ঘৰ ডিমৰুগুৰি গাঁও জাগীৰ ভকত গাঁও পোষ্ট অফিচ জাগীৰ থানা আৰু জিলা হ'ল মৰিগাঁও অসম হয় চাওক আপোনালোকক এই ভিডিঅ'টোৰ পৰা এটাই কথা বুজাবলৈ যাওঁ যেন খোল বাদ্য যদি কোনোবাই এতিয়াও ইচ্ছুক আছে শিকিবলৈ বা আখৰা কৰাবলৈ গুৰুদেৱৰ লগত কথা পাতিব পাৰে এই গুৰুদেৱে বহুত ভাল বজায় আমি চবেই জানো তো এই গুৰুদেৱৰ লগতো কথা পাতিব পাৰে গুৰুদেৱৰ কণ্টেক্ট নাম্বাৰটো মই ইয়াতে ডেছক্ৰিপশ্যনত মই দি দিম যদি আপোনালোকে কোনোবা ইচ্ছুকে যদি খোল বাদ্য শিকিবলৈ বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম বা কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিবলৈ গুৰুদেৱৰ লগত কথা পাতিব পাৰিব মোৰ নাম শ্ৰী মুকুট চন্দ্ৰ গগৈ মোৰ ঘৰ ডিমৰুগুৰি গাঁও ঠিক আছে তো ধন্যবাদ থাকিল গুৰুদেৱ হয় নমস্কাৰ
তে বন্ধুবৰ্গ দেখিবলৈ পালে খোলৰ বিদ্যা আখৰা চলিয়ে আছে। ইয়াৰ মই বহুতো হেৰিৰ মাজত আপোনালোকক দেখাবলৈ পাই আজি মই নিজে সুখী যে খোলৰ বিদ্যা আমাৰ দৰাং বেলগুৰিত চলি আছে। তো গুৰুদেৱে কি শিকাইছিল, এতিয়া কি শিকাই গ'ল, তে তাকে গুৰুদেৱে কৈ দিব, আপোনালোকক বৰ্ণনা কৰি দিব। তো সুধো আমি গুৰুদেৱকে। নমস্কাৰ। প্ৰথমতে আমি ফলি চাহনি পাতনি এইখিনিকে বৰ্তমান শিকাই আছোঁ। এইখিনি কমপ্লিট ক্লিয়াৰ হ'লে নেক্সট আমি গুৰুঘাটলৈ যাম আৰু বৰ্তমান ইমানেই শিকাই আছোঁ আৰু। তে শুনিবলৈ পালে গুৰুদেৱে ফলি পাতনি বুলি ক'লে নহয়, ফলি পাতনি শিকাই আছে। তা আমাৰ দৰাং বেলগুৰি জাগিৰোডত আৰু জাগিৰোডৰ ওচৰত যিটো আমাৰ থানা জাগিৰোড হয়, তো জাগিৰোড দৰাং বেলগুৰি বৰ্তমান আমাৰ কি সুদৰ্শন কি ক'লে খোল বাদ্য গোষ্ঠী। সুদৰ্শন খোল বাদ্য গোষ্ঠী মানে কি প্ৰশিক্ষণ চলি আছে, আখৰা চলি আছে। তো আপোনালোকেও যদিহে বিচাৰে এই আখৰা কৰিবলৈ, তেনেহ'লে গুৰুদেৱৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম, কণ্টেক্ট কৰি ল'ব আপোনালোকে। তো আজি ভিডিঅ'টো ইমানতে সামৰিম। আকৌ এটা ভিডিঅ' লৈ আৰু এটা জেগাত লগ পাম। তেতিয়ালৈকে বাই বাই, জয় আই অসম।